ইয়াত আহিছো আমি সব এটা ক্রিমিনাল হয়। রাজ হে গাইজ আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম। আৰু ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ। ভিডিঅ'টো কালি গৈছিলোঁ বিয়া ঘৰত কি কৰিলোঁ নকৰিলোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে ক'ব পাৰিব কেনেকুৱা হ'ল ভিডিঅ'টো। আৰু যদিও ভিডিঅ'টো ভাল হৈছে বেয়া হৈছে কিবা হৈছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু কমেণ্ট বক্স খোলা আছে, আপোনালোকে কমেণ্ট জনাব। তো ভিডিঅ'টো বেছি দেৰি নকৰি কিনে ভিডিঅ'টো কেনেকুৱা হ'ল ভিডিঅ'টো আপোনালোকক দেখাওঁ বলক। এফালে সকলোক উঠাবলৈ ৰেডি মই। এফালে সকলোক উঠাই কিনে মই যোৱাৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। It's like you're standing next to me. You're forever on my mind. You're forever by my এফালে আমাৰ গন্তব্যস্থলী আহি পাইছোঁ আৰু বৰষুণো দি আছে। এফালে ৰাইট টাৰ্ণ লৈছোঁ। ইয়াত আহি চাইছোঁ দোকান বজাৰ বন্ধ হৈ আছে, ৰাস্তাত পানী জমা হৈ আছে। এনেকৈ কৰি আমি বিয়া ঘৰত আহি পালোঁ। বিয়া ঘৰত নীতি নিয়ম পালন কৰি আছে। চবেই যেতিয়া ভিডিঅ' বনাইছে ময়ো অলপ ভিডিঅ' বনাই লওঁ, মোৰো অলপ ভিডিঅ' উঠাই লৈছোঁ। এই যে আমাৰ দৰা লৈ যাবি ইয়াৰ পৰা। এইটো পপ আছে, এই মামা আছে, আমাৰ বন্ধু আছে। পপ লাগিলে লৈ যাব ইয়াৰ পৰা। বিয়া ঘৰত আহিছোঁ, পপ লাগিলে লৈ যাব। এইফালে দৰা ৰেডি হৈ আছে, এই দৰা হয়। ইয়াত আহিছোঁ আমি সব এটা ক্রিমিনাল হয়। মই এনেকুৱা সৰুৰ পৰা মামাক পলিথিন মাথাত দি কিনে ঘূৰি ফুৰা চাইছোঁ। আকৌ এবাৰ মামা পলিথিন লগা সেইটো ভিডিঅ'টো আকৌ চাওকচোন অলপ। সেইটো মামা পলিথিন লগাই কিনে সৰুৰ পৰা মই চাইছোঁ কি কৰে। পলিথিন লগাই কিনে গম নাপাওঁ। এইফালে বিস্কুট পেকিং হৈ আছে, বিয়াও হৈ আছে, বিস্কুট পেকিঙো হৈ আছে। মানুহ আহি কিনে ইয়াত খাব। এতিয়া খালী আছে, অলপ পাছত ভৰ্তি হৈ যাব। ইয়াত খানা বনোৱা হৈছে। এফালে কিবা চব্জি ৰাখিছে, ইয়াত পটল ৰাখিছে, ইয়াত দালি কিনে এই যে ইয়াত ফ্ৰাই ৰাখিছে, এই চব্জি। কন্যা ইয়াত বহিছে, এফালে খোৱা ষ্টাৰ্ট।
লাহে লাহে মানুহ খাবলৈ ধৰিছে কন্যাৰ লগত মানুহ এনেকা সেলফি উঠাবলৈ ব্যস্ত হৈ পৰিছে কিছুমানে নিজে নিজে সেলফি উঠাইছে ইয়াত আমাৰ ৰাজে আহি কিনে কিবা দিছে আৰু মই নিজে ভিডিঅ'ৰ মাজতে অলপতো আহিব লাগিব সেইটো কাৰণে ময়ো কেমেৰাটো বেলেগক দি কিনে অলপ ভিডিঅ' চিডিঅ' কৰাবলৈ ক'লোঁ আৰু ফটো উঠাবলৈ ক'লোঁ এইফালে উঠালে এনেকা ফটো চটো উঠাই কিনে মই ঘৰত যোৱাৰ কাৰণে ৰেডি খোৱাৰ ফটোটো আপোনাক নিদিলোঁ কেলৈ কিমান খোৱাৰ ফটো চাব আপোনালোকে সেইকাৰণে নিদিলোঁ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই বাই